Hello guys, welcome back to my another vlogs. আজি মেলা চাবলৈ আহিছো ৰহবাৰী গাঁৱত। ৰহবাৰী পৰ্যটন মেলা 2025 লকডাউনৰ কাৰণে প্ৰায় 4 বছৰ 5 বছৰ মান বন্ধ হৈ আছিল, পতা নাই আছিল ৰহবাৰী পৰ্যটন মেলা। সেইবাবে এইবাৰ 2025 বৰ্ষত জানুৱাৰী মাহৰ 10, 11, 12 তাৰিখে পৰ্যটন মেলা পাতিছে। আমি চাবলৈ আহিছোঁ, আপোনালোকো অলপ দেখান। আজি সাংস্কৃতিক সন্ধিয়াত উপস্থিত আছে দিগন্ত গোহাঁইক আপোনালোকে হয়তো বেছিভাগেই জানেই, বেলেগকৈ ক'বলৈ কোনো দৰকাৰ নাই। আমি আছোঁ চাংঘৰত, এয়া চাওক, এইখিনি মাটি সেইপিনে তলত আমি আছোঁ দুজনে। ইয়াত এপিনে মিণ্টু আছে, মই আছোঁ এই চাংঘৰটোৰ ওপৰত। আপোনালোকলৈ ভিডিঅ' দিছোঁ, বলক ভিডিঅ'টোত ভালকৈ চাওক। আৰু দিগন্ত গোহাঁই আছে, দিগন্ত গোহাঁই চাবলৈ পাব।